এতিয়া আমি গৈ আছো গুৰেশ্বৰ ভাত খাবলৈকে আপোনালোকে চাই থাকিব কেনেকুৱা ভিডিঅ'টো এয়া এয়া বাইদেউ এয়া ভণ্টি এয়া মাহী এয়া ভণ্টি হাই আমি ইমান সোনকালে আহিছো সেইকাৰণে बच के जरा जरा शैतानियां मेरी ओ लेडीज करके जरा जरा बेईमानियां मेरी ओ लेडीज करो सीना चोरी तुम्हें होना हो আমি এতিয়া আহি পালো আলহী ঘৰত এতিয়া যাই আছো আপোনালোকে চাই থাকিব কি কৰো কি নকৰো দিনটো কাৰ্যসূচী আপোনালোকে দেখুৱাই আছো চাই থাকিব আমি এতিয়া আলহী ঘৰত আহি বহিম এতিয়া বহি ললো আলহী ঘৰত চাহ দিছে লাড়ু পিঠা আৰু বিস্কুটেৰে ফাৰ্ষ্ট চাহ কাপ খাই লওঁ বাৰু তাৰপিছত আপোনালোকক দেখুৱাই আছো আলোচনা হৈছে আলহী ঘৰত আপোনালোকে চাব শুনিব কথাবোৰ শুনি পেলাই কেনে লাগে জনাব আমাক আজি চব ঘটনা দেখাই আছো আপোনালোকক চাই থাকিব তল দৈ চিৰা জলপান এয়া বাইদেউ এয়া জলপান দিলে আমাৰ পনিতা বাইদেউ যাৰ কাৰণে কাৰ্যসূচী কৰিব আহিছে আইতা এয়া মাইনা ইফালে মই আছো দেই ছাবস্ক্ৰাইব কৰিছে না আপোনালোকক সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাবলৈ গৈ আছো এয়া দেখিছে ডাঙৰ ফিচাৰী এটা বেছি নহয় কিজানি 5-10 বিঘামান মাটিত হ'ব চাগে আপোনালোকে অনুমান কৰিব মই নাজানো ইমান এইফালে চাওক এইবিলাক খুব সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দেখিছেনে এয়া আছে গুৰমু গড়েশ্বৰ আমি ইয়ালৈ আলহী খাবলৈ আহিছিলোঁ এতিয়া ফুৰিবলৈ আহিছোঁ বাৰু দেখিছে আপোনালোকক দেখুৱাম ফিচাৰীত আমি ভৰি ধুব গৈ আছোঁ খুব সুন্দৰ ঠাই দেখিছে আমি বাইদেউ দুজনী আৰু মই খুব সুন্দৰ মনোৰমা দৃশ্য এডাল গছ দেখিছে কি ধুনীয়া ডাঙৰ আউট গছ খুব সুন্দৰ চাংঘৰ বনাইছে চাংঘৰ বনাইছে চোৱা দেখিছা ট্ৰেন লাইনো আছে ইয়াতে বন্ধ কৰি ৰাখিছে ট্ৰেন লাইন বাকী
হাই বন্ধু বান্ধৱীসকল, এতিয়া আমি আহি পাই গ'লোঁ, দোকান পাই গ'লোঁ বাৰু, ঘৰ পোৱাই নাই। সেইকাৰণে ফুলিবোৰ খুলি থলোঁ, বহুত গৰম আছিল তাৰমানে সেইকাৰণে।